জানাছো মহিমাক্ষী বিশ্বকৰ্মা পূজাৰ দিনাখনে বিৰল চন্দ্ৰগ্ৰহণ হ'বলৈ গৈ আছে আৰু এইটো বছৰৰ দ্বিতীয়টো চন্দ্ৰগ্ৰহণ এই চন্দ্ৰগ্ৰহণ 4 ঘণ্টা 40 মিনিট ধৰি থাকিব আৰু এই চন্দ্ৰগ্ৰহণে কেইটামান ৰাশিৰ ওপৰত বিশেষ প্ৰভাৱ পেলাব ভাগ্য উদয় হ'ব কেইটামান ৰাশি গতিকে কি কাম কৰিব লাগিব এই চন্দ্ৰগ্ৰহণৰ দিনাখন বা কি কৰিব নালাগিব কি আপুনি জানি লওক 17 ছেপ্টেম্বৰৰ পৰা 18 ছেপ্টেম্বৰলৈকে থাকিব এই বিৰল চন্দ্ৰগ্ৰহণ বিশ্বকৰ্মা পূজাৰ দিনাই হ'ব বছৰৰ দ্বিতীয়টো বিৰল চন্দ্ৰগ্ৰহণ পুনৰ এক চন্দ্ৰগ্ৰহণৰ সাক্ষী হ'বলৈ গৈ আছে বিশ্ববাসী 4 ঘণ্টা 40 মিনিট ধৰি থাকিব এই চন্দ্ৰগ্ৰহণ 17 পৰা 18 ছেপ্টেম্বৰলৈকে এই চন্দ্ৰগ্ৰহণ থাকিব গতিকে চন্দ্ৰগ্ৰহণৰ দিনা কিন্তু আপুনি কেইটামান কাম মানি চলিব লাগিব কেইটামান নিয়ম 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈ 18 ছেপ্টেম্বৰলৈকে চন্দ্ৰগ্ৰহণ থাকিব আৰু নিশা 8:41 মিনিটৰ পৰা আৰম্ভ হ'ব এই বিৰল চন্দ্ৰগ্ৰহণ ইউৰোপ এছিয়া আফ্ৰিকা উত্তৰ আমেৰিকাতো পৰিব এই চন্দ্ৰগ্ৰহণৰ বিশেষ প্ৰভাৱ দক্ষিণ আমেৰিকাত পৰিব প্ৰশান্ত মহাসাগৰত পৰিব আটলান্টিক মহাসাগৰতো এই বিৰল চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ পৰিব বুলি জানিব পৰা গৈছে ভাৰত মহাসাগৰৰ পৰা দৃশ্যমান হ'ব এই বিৰল চন্দ্ৰগ্ৰহণ গতিকে এই চন্দ্ৰগ্ৰহণৰ দিনাখন আপুনি কেইটামান নিয়ম কানুন মানি চলিব লাগিব নিশা 12:47 মিনিটত অন্ত পৰিব এই বিৰল চন্দ্ৰগ্ৰহণ গতিকে 17 ছেপ্টেম্বৰৰ পৰা 18 ছেপ্টেম্বৰলৈকে থাকিব কৌশিকী অমাৱস্যাৰ দিনাই হোৱা এই গ্ৰহণত পৰিব অত্যন্ত ভাল প্ৰভাৱ পৰিব কিন্তু নিয়ম অনুসৰি এই অমাৱস্যাৰ তিথিত নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগিব আপুনি কিন্তু নিৰামিষ আহাৰে গ্ৰহণ কৰিব 17 ছেপ্টেম্বৰত এই গ্ৰহণৰ সময়ত মকৰ বৃশ্চিক কুম্ভ ৰাশিৰো বিশেষ প্ৰভাৱ পৰিব বুলি জানিব পৰা গৈছে তুলা ৰাশিৰ বাবে আছে ভাল খবৰ মকৰ বৃশ্চিক তুলা ৰাশিৰ বাবে ভাল খবৰ লৈ আহিব এই বিৰল চন্দ্ৰগ্ৰহণে লগ্ন অনুসৰি নিয়ম পালন কৰিলে লাভ কৰিব সুফল আপুনি যদি লগ্ন অনুসৰি নিয়মসমূহ পালন কৰে তেন্তে আপুনিও সুফল লাভ কৰিব বেলপাত আৰু নাৰিকলেৰে পূজা কৰিলে হাতলৈ আহিব প্ৰচুৰ অৰ্থ আহিব আপোনাৰ হাতলৈ সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে বিধি আছে এই গ্ৰহণত কিন্তু আপুনি আওকাণ নকৰিব এই চন্দ্ৰগ্ৰহণক আপুনি ভালদৰে পালন কৰক বছৰটোৰ শেষ ভাগৰ পৰাই সিংহ ৰাশিৰ জাতক জাতিকে সকলো দিশতে সফলতা লাভ কৰিব এই গ্ৰহণে কিন্তু সিংহ ৰাশিৰ বাবে যথেষ্ট ভাল ফল আনিছে মিথুন কৰ্কট মেঘ কন্যা মীন ৰাশিৰ জাতক জাতিকে কৰিব লাগিব বিশেষ পূজা উপবাসী এই জাতক জাতিকে পূজা কৰিলে সুফল লাভ কৰিব গতিকে বিৰল প্ৰভাৱ পৰিব এই ৰাশিৰ লোকসকলৰ ওপৰত এই চন্দ্ৰগ্ৰহণে কিন্তু সুভাগ্য লৈ আহিব কৰ্মস্থানতো যথেষ্ট কৰ্মক্ষেত্ৰতো ভাল ফল আনিব বুলি জানিব পৰা গৈছে গতিকে এই গ্ৰহণৰ সময়ছোৱাত আপুনি কিন্তু নিয়ম কানুন মানি চলক নিৰামিষ আহাৰে আপুনি গ্ৰহণ কৰক 17 ছেপ্টেম্বৰ আপুনি মনত ৰাখক 17 ছেপ্টেম্বৰৰ পৰা যিহেতু 18 ছেপ্টেম্বৰলৈকে এই গ্ৰহণ থাকিব গতিকে 17 ছেপ্টেম্বৰত আপুনি নিৰামিষ আহাৰে গ্ৰহণ কৰক ভাল ফল লৈ আহিব বহু ৰাশিৰ জাতক জাতিকাৰ বাবে ভাল ফল বা সুফল লৈ আহিব বুলি জানিব পৰা গৈছে আৰু এই সময়ছোৱাত আপুনি ভালদৰে সময়খিনি পাৰ কৰক কিয়নো 12:47 মিনিটত যিহেতু অন্ত পৰিব নিশা গতিকে 17 আৰু 18 ছেপ্টেম্বৰলৈকে থাকিব 17ৰ পৰা 18 ছেপ্টেম্বৰলৈকে থাকিব 17 ছেপ্টেম্বৰৰ নিশা 8:41 মিনিটৰ পৰা আৰম্ভ হ'ব এই চন্দ্ৰগ্ৰহণ আৰু 18 ছেপ্টেম্বৰ অৰ্থাৎ 12:47 মিনিটতে অন্ত পৰিব এই গ্ৰহণ আৰু এই গ্ৰহণ 4 ঘণ্টা 40 মিনিট ধৰি থাকিব বুলি জানিব পৰা গৈছে বিশ্বকৰ্মা পূজাৰ দিনাখনে বছৰৰ দ্বিতীয়টো বিৰল চন্দ্ৰগ্ৰহণ হ'বলৈ গৈ আছে গতিকে এই গ্ৰহণৰ আপুনি সাক্ষী হৈ ৰওক বহু জাতক জাতিকাৰ বাবে বহু ৰাশিৰ জাতক জাতিকাৰ বাবে ভাল ফল লৈ আহিব এই চন্দ্ৰগ্ৰহণে গতিকে 4 ঘণ্টা 40 মিনিট ধৰি এই চন্দ্ৰগ্ৰহণ থাকিব কৌশিকী অমাৱস্যাৰ দিনাখনে হোৱা এই গ্ৰহণৰ পৰিব অত্যন্ত ভাল প্ৰভাৱ পৰিব আৰু নিয়ম অনুসৰি যদি এই অমাৱস্যাৰ তিথিত নিৰামিষ আহাৰ গ্ৰহণ কৰে তেন্তে আপোনাৰ বাবে যথেষ্ট ভাল ফল আহিব আপুনি নিৰামিষ আহাৰে গ্ৰহণ কৰক 17 ছেপ্টেম্বৰৰ দিনা এই গ্ৰহণৰ সময়ত মকৰ বৃশ্চিক কুম্ভ তুলা ৰাশিৰ বাবে আছে কেইবাটাও ভাল খবৰ আছে গতিকে আপুনি কোন ৰাশি সেয়া আপুনি কমেণ্টৰ সহায়ত জনাব পাৰিব মকৰ ৰাশি বৃশ্চিক ৰাশি কুম্ভ ৰাশি তুলা ৰাশিৰ বাবে যথেষ্ট ভাল খবৰ আছে কেইবাটাও ভাল খবৰ আছে এই গ্ৰহণে যথেষ্ট ভাল ফল লৈ আহিব লগ্ন অনুসৰি যদি আপুনি নিয়ম পালন কৰে তেন্তে আপুনি যথেষ্ট সুফল লাভ কৰিব বেলপাত আৰু নাৰিকলেৰে পূজা কৰক ভগৱানৰ ওচৰত আপুনি বেলপাত লওক আৰু নাৰিকল লৈ যদি পূজা কৰে তেন্তে আপোনাৰ হাতলৈ যথেষ্ট অৰ্থ আহিব সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে বিধি আছে এই গ্ৰহণত আৰু বছৰটোৰ শেষ ভাগৰ পৰা সিংহ ৰাশিৰ জাতক জাতিকে সকলো দিশতে সফলতা লাভ কৰিব গতিকে বছৰটোৰ শেষ ভাগৰ পৰাইহে সিংহ ৰাশিৰ জাতক জাতিকে সকলো দিশতে সুফল লাভ কৰিব বুলি জানিব পৰা গৈছে ইয়াৰ উপৰি মিথুন কৰ্কট মেঘ কন্যা মীন ৰাশিৰ জাতক জাতিকায়ো কেইটামান বিশেষ কাম কৰিব লাগিব বিশেষ পূজা আপুনিও কৰক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক আৰু উপবাসী এই জাতক জাতিকাই যদি পূজা কৰে তেন্তে যথেষ্ট সুফল লাভ কৰিব আপুনি যদি মিথুন ৰাশি কৰ্কট ৰাশি মেঘ ৰাশি কন্যা ৰাশি মীন ৰাশি তেন্তে সেইদিনাখন আপুনি উপবাসী থাকক আপুনি যদি 17 ছেপ্টেম্বৰৰ দিনটো উপবাসী থাকিব পাৰে তেন্তে আপোনাৰ যথেষ্ট জীৱনত ভাল ফল আহিব যথেষ্ট আপুনি সুনাম অৰ্জন কৰিব পাৰিব বা আপোনাৰ কৰ্মক্ষেত্ৰতো যথেষ্ট ভাল ফল লাভ কৰিব যদি আপুনি উপবাসী থাকে 17 ছেপ্টেম্বৰৰ দিনটো যিহেতু 17 ছেপ্টেম্বৰত
এক বিৰল চন্দ্ৰগ্ৰহণৰ সাক্ষী হ'বলৈ গৈ আছে সমগ্ৰ বিশ্ববাসী হ'বলৈ গৈ আছে গতিকে এই সময়ত আপুনিও কিন্তু সেই নিয়ম কানুন কেইটামান পালন কৰক নিৰামিষ আহাৰহে গ্ৰহণ কৰক 17 ছেপ্টেম্বৰত যেটো 4 ঘণ্টা 40 মিনিটৰ বাবে এই গ্ৰহণ হ'ব বুলি জানিব পৰা গৈছে এই গ্ৰহণ থাকিব 4 ঘণ্টা 40 মিনিটৰ বাবে 17 ছেপ্টেম্বৰৰ নিশাৰ পৰা এই গ্ৰহণ হ'ব আৰু 18 ছেপ্টেম্বৰৰ 12 বজালৈকে এই গ্ৰহণ থাকিব বুলি জানিব পৰা গৈছে পুনৰবাৰ সময়টো মই কৈ দিছোঁ আপোনাক 17 ছেপ্টেম্বৰৰ নিশা 8:41 পৰা এই গ্ৰহণ আৰম্ভ হ'ব চন্দ্ৰগ্ৰহণ আৰম্ভ হ'ব আৰু 18 ছেপ্টেম্বৰ 12:47 অন্ত পৰিব এই চন্দ্ৰগ্ৰহণ গতিকে এই সময়খিনিত আপুনি নিৰামিষ আহাৰ গ্ৰহণ কৰক পৰাপক্ষত নিৰামিষ যদি আহাৰ গ্ৰহণ কৰিব পাৰে তেন্তে আপোনাৰ যথেষ্ট ভাল ফল আহিব আপোনাৰ যদি কোনো কাম ৰৈ গৈছে আপুনি কৰিব পৰা নাই সেই কাম কিছু আউল লাগিছে তেন্তে সেই কামৰো কিন্তু আপোনাৰ ভাল ফল আপুনি লাভ কৰিব ভাল লাভ কৰিব গতিকে এই সময়খিনিত আপুনি নিৰামিষ থাকক নিৰামিষ আহাৰ গ্ৰহণ কৰক আৰু কোনকেইটা ৰাশিৰ ওপৰত বিশেষ প্ৰভাৱ পৰিব পুনৰবাৰ জনাই আছোঁ মিথুন কৰ্কট মেঘ কন্যা মীন ৰাশি এইসকল জাতক জাতিকে যদি উপবাসে থাকে বা পূজা কৰে ভগৱানৰ ওচৰত এই দিনা তেন্তে এই জাতক জাতিকে যথেষ্ট সুফল লাভ কৰিব বুলি জানিব পৰা গৈছে আৰু সিংহ ৰাশি জাতক জাতিকে বছৰৰ শেষৰ পৰা যথেষ্ট ভাল ফল লাভ কৰিব কৰ্মক্ষেত্ৰত যথেষ্ট ভাল গতিকে আপোনাৰ যদি কিছু আধৰুৱা কাম ৰৈ গৈছে আধৰুৱাকৈ কিছু কাম ৰৈ গৈছে তেন্তে কিন্তু আপুনি এই দিনটো যথেষ্ট নিয়ম কানুন মানি চলিব লাগিব আৰু যদি আপুনি মানি চলে চন্দ্ৰগ্ৰহণৰ দিনা এই নিয়ম কানুন বা আপুনি নিৰামিষ আহাৰ গ্ৰহণ কৰে তেন্তে কিন্তু যথেষ্ট ভাল ফল আহিব আপোনাৰ জীৱনলৈ ইয়াত জানিব পৰা গৈছে বিভিন্ন জ্যোতিষীসকলে বহু জ্যোতিষীয়ে এই কথা উল্লেখ কৰিছে যে আপুনি যদি এই নিয়মসমূহ পালন কৰিব পাৰে উপবাসে থাকিব পাৰে ভগৱানক প্ৰাৰ্থনা কৰে সেইদিনা তেন্তে যথেষ্ট ভাল ফল আপোনাৰ জীৱনলৈ হয়তো আহিব যদি আপোনাৰ আধৰুৱা কাম ৰৈ গৈছে তেন্তে সেই আধৰুৱা কামসমূহ কিন্তু পূৰা হ'ব বুলি বহু জ্যোতিষীয়ে উল্লেখ কৰিছে পুনৰবাৰ জনাই আছোঁ কেতিয়া হ'ব কেতিয়া অন্ত পৰিব 17 ছেপ্টেম্বৰত এই বিৰল চন্দ্ৰগ্ৰহণ হ'বলৈ গৈ আছে 17 ছেপ্টেম্বৰৰ নিশা 8:41 পৰা আৰম্ভ হ'ব এই চন্দ্ৰগ্ৰহণ আৰু শেষ হ'ব 18 ছেপ্টেম্বৰত অৰ্থাৎ 18 ছেপ্টেম্বৰৰ 12:47 অন্ত পৰিব এই চন্দ্ৰগ্ৰহণ গতিকে 4 ঘণ্টা 40 মিনিটৰ বাবে এই চন্দ্ৰগ্ৰহণ হ'ব বুলি জানিব পৰা গৈছে আৰু এয়া বিশ্বকৰ্মা পূজাৰ দিনাই হ'ব বছৰৰ দ্বিতীয়টো বিৰল চন্দ্ৰগ্ৰহণ গতিকে দ্বিতীয়টো বিৰল চন্দ্ৰগ্ৰহণৰ সাক্ষী হ'বলৈ গৈ আছে বিশ্ববাসী আপোনাৰ বাবে এই চন্দ্ৰগ্ৰহণে ভাল ফল লৈ আহিব আপুনি এই দিনাখন চন্দ্ৰগ্ৰহণৰ দিনা অৰ্থাৎ 17 ছেপ্টেম্বৰৰ দিনাখন আপুনি নিৰামিষ আহাৰে গ্ৰহণ কৰক আৰু এই গ্ৰহণত মকৰ বৃশ্চিক কুম্ভ তুলা ৰাশিৰ বাবে কেইবাটাও ভাল খবৰ আছে মকৰ বৃশ্চিক তুলা ৰাশিৰ জীৱনত কিছু পৰিৱৰ্তন আহিব আধৰুৱা কামসমূহ হৈ উঠিব যদিহে নিৰামিষ আহাৰ গ্ৰহণ কৰে ভগৱানক প্ৰাৰ্থনা কৰি এই সময়ছোৱাত নিয়ম কানুন মানি চলে তেন্তে মকৰ বৃশ্চিক কুম্ভ তুলা ৰাশিৰ বাবে কেইবাটাও ভাল ফল আছে ইয়াৰ উপৰি লগ্ন অনুযায়ী যদি আপুনি নিয়ম পালন কৰে তেন্তে আপোনাৰ যথেষ্ট সুফল লাভ কৰিব এই চন্দ্ৰগ্ৰহণে সুবাৰ্তা লৈ আহিব প্ৰত্যেকজন লোকৰ বাবে সুবাৰ্তা লৈ আহিব বুলি জানিব পৰা গৈছে বেলপাত আৰু নাৰিকলেৰে যদি আপুনি পূজা কৰে তেন্তে হাতলৈ প্ৰচুৰ অৰ্থ আহিব বুলি জানিব পৰা জ্যোতিষীয়ে মন্তব্য কৰিছে আমাৰ মন্তব্য নহয় জ্যোতিষীসকলে মন্তব্য কৰিছে যে বেলপাত আৰু নাৰিকলেৰে যদি আপুনি সেই 17 ছেপ্টেম্বৰৰ দিনটো পূজা কৰে ভগৱানৰ ওচৰত তেন্তে যথেষ্ট ভাল ফল পাব আপোনাৰ হাতলৈ প্ৰচুৰ অৰ্থ আহিব বুলি জানিব পৰা গৈছে সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে বিধি আছে এই গ্ৰহণত বছৰটোৰ শেষ ভাগৰ পৰা সিংহ ৰাশিৰ জাতক জাতিকে সকলো দিশতে সফলতা লাভ কৰিব বছৰটোৰ শেষ ভাগৰ পৰাহে সিংহ ৰাশিৰ জাতক জাতিকে সকলো দিশতে সুফল লাভ কৰিব বুলি জানিব পৰা গৈছে গতিকে আপুনিও সিংহ ৰাশিৰ জাতক জাতিকাসকলেও 17 ছেপ্টেম্বৰৰ দিনটো নিৰামিষ আহাৰহে গ্ৰহণ কৰক পৰাপক্ষত আপুনি উপবাসী যদি সেই দিনটো থাকিব পাৰে যথেষ্ট ভাল ফল পাব মিথুন কৰ্কট মেঘ কন্যা মীন ৰাশিৰ জাতক জাতিকে কৰিব লাগিব বিশেষ পূজা কৰক মিথুন কৰ্কট মেঘ কন্যা আৰু মীন ৰাশিৰ জাতক জাতিকে যদি এইসকল জাতক জাতিকে মিথুন ৰাশি বা কৰ্কট ৰাশি মেঘ ৰাশি কন্যা ৰাশি মীন ৰাশি এইসকল জাতক জাতিকে যদি 17 ছেপ্টেম্বৰৰ দিনটো উপবাসী থাকিব পাৰে বা বিশেষ পূজা কৰে ভগৱানৰ ওচৰত তেন্তে কিন্তু এই জাতক জাতিকাসকলে এই ৰাশিৰ জাতক জাতিকাসকলে যথেষ্ট ভাল ফল লাভ কৰিব বুলি বহু জ্যোতিষীয়ে মন্তব্য কৰিছে গতিকে আপুনিও যদি এইবোৰ নিয়ম মানে চন্দ্ৰগ্ৰহণৰ নিয়মসমূহ মানে যেহেতু 4 ঘণ্টা 40 মিনিটৰ বাবে এই গ্ৰহণ লাগিব গতিকে গ্ৰহণৰ সময়ত যদি আপুনি নিয়ম কানুনসমূহ মানি চলিব পাৰে তেন্তে আপোনাৰ জীৱনতো ভাল ফল আহিব আপুনিও সুফল লাভ কৰিব আপোনাৰ যদি আধৰুৱা কামবোৰ ৰৈ গৈছে তেন্তে সকলো আধৰুৱা কাম পূৰা হ'ব বুলি বহু জ্যোতিষীয়ে মন্তব্য কৰিছে গতিকে 4 ঘণ্টা 40 মিনিটৰ বাবেহে যিহেতু এই চন্দ্ৰগ্ৰহণ হ'ব বা চন্দ্ৰগ্ৰহণ লাগিব এই সময়ত আপুনি এই নিয়মসমূহ পালন কৰক আপুনিও পৰাপক্ষত উপবাসে থাকক যদি পাৰে যদি সম্ভৱ হয় আপুনি উপবাসে থাকক বা
17 ছেপ্টেম্বৰৰ দিনটো আপুনি নিৰামিষ আহাৰহে গ্ৰহণ কৰক তেন্তে আপুনি সুফল লাভ কৰিব যথেষ্ট সুফল লাভ কৰিব জাতক জাতিকাসকলে বহু ৰাশিৰ বাবে যেহেতু ভাল ফল লৈ আহিব এই গ্ৰহণে 17 ছেপ্টেম্বৰৰ পৰা 18 ছেপ্টেম্বৰলৈকে এই গ্ৰহণ থাকিব যেহেতু নিশাৰ ভাগতহে এই গ্ৰহণ হ'ব চন্দ্ৰগ্ৰহণ যেহেতু নিশাৰ ভাগত হ'ব গতিকে নিশাৰ ভাগত হোৱা এই গ্ৰহণত যথেষ্ট ভাল ফল লাভ কৰিব বহু ৰাশিৰ জাতক জাতিকাই গতিকে আপোনাৰ বাবেও ভাল ফল লৈ আহিব এই গ্ৰহণে এই গ্ৰহণৰ সময়ত নিয়ম কানুন মানি চলক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক বেলপাত আৰু নাৰিকলেৰে প্ৰাৰ্থনা কৰক 17 ছেপ্টেম্বৰৰ দিনটো আৰু পাৰে যদি আপুনি উপবাসী থাকক যেহেতু সিংহ ৰাশি কিন্তু সিংহ ৰাশি জাতক জাতিকাসকলৰ এই গ্ৰহণৰ পিছত অৰ্থাৎ বছৰটোৰ শেষৰ ফালে সকলো মনৰ আশাৰ পূৰ হোৱা বা সকলো কৰ্ম কৰিব পাৰিব বুলি জানিব পৰা গৈছে জ্যোতিষীসকলে মন্তব্য কৰিছে এই মন্তব্য জ্যোতিষীসকলে গতিকে 4 ঘণ্টা 40 মিনিটৰ বাবে হোৱা এই চন্দ্ৰগ্ৰহণৰ সময়ত আপুনি এই নিয়ম কানুনসমূহ মানি চলক লগ্ন অনুযায়ী যদি আপুনি নিয়ম পালন কৰিব পাৰে তেন্তে যথেষ্ট সুফল লাভ কৰিব বেলপাত আৰু নাৰিকলেৰে পূজা কৰক হাতলৈ আপোনাৰ প্ৰচুৰ ধন আহিব প্ৰচুৰ অৰ্থ আহিব আৰু সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে বিধি আছে এই গ্ৰহণত বছৰটো শেষৰ পৰা সিংহ ৰাশিৰ জাতক জাতিকাসকলে সকলো দিশতে সুফল লাভ কৰিব ইয়াৰ উপৰি মিথুন কৰ্কট মেষ কন্যা মীন ৰাশিৰ জাতক জাতিকাই পূজা কৰক বেলপাত আৰু নাৰিকলেৰে আৰু উপবাসী যদি থাকিব পাৰে এইসকল জাতক জাতিকা তেন্তে যথেষ্ট সুফল লাভ কৰিব কৰ্মত কোনো ধৰণৰ বাধা নাই সকলো কৰ্ম সমাধান হ'ব সকলো সমস্যা সমাধান হ'ব সকলো কাম নিয়াৰিকৈ কৰিব পাৰিব ইয়াৰ উপৰি মকৰ বৃশ্চিক কুম্ভ তুলা ৰাশিৰ বাবে কেইবাটাও ভাল খবৰ আছে গতিকে এই গ্ৰহণে যথেষ্ট ভাল ফল লৈ আহিব বহু জাতক জাতিকাৰ দিন ভাললৈ আহিব যথেষ্ট ভাল ফল লৈ আহিব 12:47 মিনিটত এই গ্ৰহণ অন্ত পৰিব নিশা আৰু নিশা 8:41 মিনিটৰ পৰা এই গ্ৰহণ লাগিব আৰু নিশা 12:47 মিনিটত এই গ্ৰহণ অন্ত পৰিব 17 ছেপ্টেম্বৰৰ পৰা 18 ছেপ্টেম্বৰলৈকে এই গ্ৰহণ থাকিব গতিকে 4 ঘণ্টা 40 মিনিটৰ বাবে এই গ্ৰহণ থাকিব আৰু এই দিনা অৰ্থাৎ 17 ছেপ্টেম্বৰৰ দিনটো বিশ্বকৰ্মা পূজাৰ পিছৰ দিনটো বিশ্বকৰ্মা পূজাৰ দিনাই বিৰল চন্দ্ৰগ্ৰহণ হ'ব বিশ্বকৰ্মা পূজাৰ দিনাই আপুনি যদি এই নিয়ম কানুনসমূহ মানিব পাৰে প্ৰত্যেক ৰাশিৰ বাবে ভাল ফল আছে গতিকে আপুনিও এই নিয়ম কানুনসমূহ মানি চলক যদি আপোনাৰ কিছু খামখিয়াল হৈছে কিছু বিসংগতি দেখা দিছে তেন্তে আপুনি এই চন্দ্ৰগ্ৰহণৰ দিনাখন অৰ্থাৎ 17 ছেপ্টেম্বৰৰ দিনা আপুনি নিৰামিষ আহাৰ গ্ৰহণ কৰক বা উপবাসী থাকক তেন্তে আপুনিও সুফল লাভ কৰিব বুলি জ্যোতিষীসকলে মন্তব্য কৰিছে